আমাৰ একেবাৰে অৰুণোদয় পইচাটো সোমালে আমাৰ এয়া চাকৰি বাকৰি নাইকিয়া মানুহবিলাকৰ যেনেকে চৰকাৰী চাকৰি দৰমহা এটাহে পাইছো এনেকুৱা লাগে মন ইমানেই ফূৰ্তি লাগে যেন 1212 টকা পাই লৈ আমি যেন 12,000 মানে টকাহে পালো এনেকুৱা নিচিনা লাগে মনটো ইমানেই ফূৰ্তি লাগে সেই ফূৰ্তিতে আৰু আজি আৰু বোলো আৰু কিবা এটা আজি ভাল স্পেচিয়েল বস্তু এটা বনাম এনেকে বুলি ভাবি আৰু ঘৰতে সেয়া সেই মাংস অকমান আনি লৈ আৰু তাকে আৰু ধুনীয়াকে আৰু ঘৰ আটাইকেইটাই আৰু খাম বুলি ভাবি থাকোতে ইফালে আকৌ মোৰ এই গেছৰ চিলিণ্ডাৰটোৱে শেষ হ'ল নহয় এই গেছৰ চিলিণ্ডাৰটো আনিবলৈ লওঁতে আৰু মোৰ বাকী পইচা কেইটা চেছে আৰু 950 টকা মোৰ শেষ হোৱাৰ পাছত আৰু মোৰ বাকী আৰু কিমান টকানো হাতত আছে বোলো এইকেইটানো আৰু কি খৰচ কৰিম এইকেইটা আৰু খৰচ নকৰো এই মাহত বোলো এইকেইটা মই জমা ৰাখো কিবা বিপদে আপদে লাগিবও পাৰে সেইকাৰণে ল'ৰা ছোৱালীয়ে ঘৰ দুৱাৰ গতিকে আৰু এইকেইটা পইচা খৰচ নকৰো জমা কৰিম বুলি আৰু মই মাছ